নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। বন্ধু-বান্ধৱীসকল, যিহেতু অসম আৰক্ষীৰ পদৰ বাবে পুনৰ বিজ্ঞাপন মুকলি হৈছে, গতিকে এয়া অসমৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে খুবেই সুখৰ বিষয়। আৰু সেইবাবে এতিয়াৰ পৰা আপোনালোকে নিজকে কেৱল ফিজিকেল টেষ্টৰ বাবে সাজু নকৰি ৰিটেন টেষ্টৰ বাবেও সাজু কৰি তোলক। অৰ্থাৎ ফিজিকেল টেষ্ট আৰু ৰিটেন টেষ্ট দুইটাৰে বাবে আপোনালোকে সাজু হৈ থাকক। আৰু ৰিটেন টেষ্টৰ বাবে আপোনালোকে যাতে ভালদৰে প্ৰস্তুতি চলাব পাৰে, গতিকে তাৰ বাবে আমি আপোনালোকৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰৰ ভিডিঅ'সমূহ লৈ আহিম। গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো প্ৰেছ কৰিও ৰাখিব, যাতে আমি দি থকা ভিডিঅ'সমূহৰ আপোনালোকে ন'টিফিকেশ্যন পাই থাকে। গতিকে বন্ধু-বান্ধৱীসকল, পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আৰু আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ বাবে লৈ আহিছোঁ কেইবাটাও সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ, যি পৰীক্ষাসমূহৰ বাবে অৰ্থাৎ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। গতিকে আহক আজিৰ প্ৰথম প্ৰশ্নটিৰ মাজলৈ যাওঁ। আজি প্ৰথম প্ৰশ্নটি হৈছে, গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰথমে কি নামেৰে জনা গৈছিল? আৰু মই ইয়াৰ অপশ্যনসমূহ আপোনালোকক কৈ নাযাওঁ, যিহেতু সময় খুব কম। গতিকে আপোনালোকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি মই আপোনালোকক শুদ্ধ উত্তৰটো কৈ গৈছোঁ, শুদ্ধ উত্তৰটো চাই যাব আৰু অপশ্যনসমূহ আপোনালোকে চাই ল'ব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসম উচ্চ ন্যায়ালয়। অৰ্থাৎ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমতে নামটো আছিল অসম উচ্চ ন্যায়ালয়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুলধৰ চলিহা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, ভাৰতৰ কোন ৰাজ্যত নৱেগাঁও ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মহাৰাষ্ট্ৰ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ সৰ্বোচ্চ জলপ্ৰপাতটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আকাশীগংগা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমত মুঠ কিমানটা লোকসভা সমষ্টি আছে? অৰ্থাৎ অসমত মুঠ লোকসভাৰ সমষ্টি কেইটা আছে সোধা হৈছে, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 14টা। অসমত বৰ্তমান মুঠ 14টা লোকসভাৰ সমষ্টি আছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ ৰাজ্যিক চৰাইবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেওহাঁহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ ৰাজ্যিক গছবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হুলুং গছ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ ৰাজ্যিক ফুলৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমৰ ৰাজ্যিক ফুলৰ নাম হৈছে কপৌ। পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ ৰাজ্যিক নৃত্যৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব, সকলোৱে জানেই, বিহু। পৰৱৰ্তী প্ৰশ্নটি হৈছে, অসমৰ ৰাজ্যিক ভাষা কি? খুবেই সহজ তথা সকলোৱে জনা এটা প্ৰশ্ন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অসমীয়া। আৰু আজিৰ ভিডিঅ'টিৰ অন্তিমটি প্ৰশ্ন হৈছে, হেমকোষ নামেৰে অভিধান সংকলন কৰা প্ৰথম অসমীয়া হ'ল ডেছ দি। ইয়াৰ উত্তৰসমূহ অৰ্থাৎ অপশ্যনসমূহ, উত্তৰৰ বাবে যিসমূহ অপশ্যন আগবঢ়োৱা হৈছে সেইসমূহ তলত দিয়া হৈছে। সেইকেইটা মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। নম্বৰ 8 আছে ডিম্বেশ্বৰ নেওগ, বিত আছে চন্দ্ৰধৰ বৰুৱা, চিত আছে হেমচন্দ্ৰ বৰুৱা, আৰু ডিত আছে হেমচন্দ্ৰ গোস্বামী। আৰু এইটো এটা খুবেই সহজ প্ৰশ্ন, সকলোৱে জনা প্ৰশ্ন আচলতে। গতিকে এই প্ৰশ্নটিৰ উত্তৰটো মই কৈ নিদিওঁ, যিহেতু আগৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ। এইটো প্ৰশ্ন উত্তৰ আপোনালোকৰ বাবে এৰি দিছোঁ। গতিকে আপোনালোকে এই প্ৰশ্নটিৰ উত্তৰটো আমাক কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। গতিকে বন্ধু-বান্ধৱীসকল, আজিলৈ
আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ আমি ইমানতে